নলবাৰী বেলচৰত বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা নলবাৰী জিলাৰ বেলচৰস্থিত কে কনিষ্ঠ মহাবিদ্যালয় আৰু বেলচৰ জাতীয় বিদ্যালয়ৰ 10ম বাৰ্ষিক মহাবিদ্যালয় আৰু প্ৰথম বাৰ্ষিক বিদ্যালয় সপ্তাহ উপলক্ষে আজি 28 নৱেম্বৰৰ পৰা 30 নৱেম্বৰলৈ তিনিদিনীয়া কাৰ্যসূচীৰে বিশাল আয়োজন কৰা হৈছে। পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, সাংস্কৃতিক শোভাযাত্ৰা, কবিতা আবৃত্তি, আকস্মিক বক্তৃতা আদি বিভিন্ন কাৰ্যসূচীৰে আজি প্ৰথম দিনৰ কাৰ্যসূচী পালন কৰা হয়। কাইলৈ খেল ধেমালি প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা, সংগীত আৰু নৃত্য প্ৰতিযোগিতা আৰু অহা 30 নৱেম্বৰত ভেকচন প্ৰতিযোগিতা মুকলি অধিৱেশন অনুষ্ঠিত কৰা হ'ব বুলি জনাইছে উদ্যোক্তাসকলে। নলবাৰীৰ পৰা কেমেৰা পাৰ্চন ৰচিদুল হকৰ সৈতে গৰিমা মেথিৰ ৰিপৰ্ট, যমুনা 365। মহাবিদ্যালয় আৰু জাতীয় বিদ্যালয়ৰ উদ্যোগত তিনিদিনীয়া কাৰ্যসূচীৰে আমাৰ যি বিদ্যালয় সপ্তাহ ও বাৰ্ষিক অধিৱেশনখন অনুষ্ঠিত কৰা হৈছে। 10ম বাৰ্ষিক অধিৱেশন আজি এই বাৰ্ষিক অধিৱেশনৰ প্ৰথম দিন। ইতিমধ্যে আমাৰ এই তৃতীয় কাৰ্যসূচীৰ সমাপ্ত ঘটিল। আজি কি কাৰ্যসূচী প্ৰথম কাৰ্যসূচী আছিলে আমাৰ পতাকা উত্তোলন। পতাকা উত্তোলন কৰিছে আমাৰ এই অধ্যক্ষ, কলেজৰ অধ্যক্ষ মাননীয় শ্ৰীযুত মুনীন বৰ্মনদেৱে। আৰু দ্বিতীয় কাৰ্যসূচীত আমাৰ কলেজ আৰু বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সদস্য হাজ ডাঙৰীয়া। এতিয়া আমাৰ এই বাৰ্ণিল শোভাযাত্ৰাৰ পৰিসমাপ্তি ঘটিল আজিৰ দিনটোত। এতিয়া আমাৰ ইয়াৰ পিছতে কাৰ্যসূচী আছে আমাৰ কবিতা আবৃত্তি, আকস্মিক বক্তৃতা আৰু ইয়াৰ পিছতে আছে আমাৰ বিভিন্ন খেল ধেমালিৰ কাৰ্যসূচী। কিমান দিনীয়া? তিনিদিনীয়া কাৰ্যসূচী। তিনিদিনীয়া কাৰ্যসূচীৰে আমাৰ এই বিদ্যালয় সপ্তাহ ও মহাবিদ্যালয় সপ্তাহটো একেলগে যৌথভাৱে পালন কৰিছোঁ। শেষ হোৱা ডেটটো কৈ দিয়ক। শেষ হোৱা ডেটটো 30 তাৰিখ 30 নৱেম্বৰ। 30 নৱেম্বৰ বৃহস্পতিবাৰ আমাৰ এই বিদ্যালয় সপ্তাহ। আমাৰ কে কনিষ্ঠ মহাবিদ্যালয় আৰু বেলখৰ জাতীয় বিদ্যালয় বেলখৰৰ আমি তিনিদিনীয়া কাৰ্যসূচীৰে 28, 29, 30 মানে কাৰ্যসূচীৰে বিভিন্ন কাৰ্যসূচী হাতত লৈ আমি এই অনুষ্ঠানটো পাতিছোঁ। ইয়াত বিভিন্ন খেল ধেমালি, সাংস্কৃতিক শোভাযাত্ৰা, আকস্মিক বক্তৃতা, কুইজ প্ৰতিযোগিতা, সংগীত নৃত্য প্ৰতিযোগিতা, ফেশ্বন প্ৰতিযোগিতা, এনেকৈ বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰীৰ উপকৃত হোৱাকৈ আমি কিছুমান প্ৰতিযোগিতা পাতিছোঁ। অহা 30 তাৰিখে মুকলি অধিৱেশন। সেই মুকলি অধিৱেশনত আমি কেইজনমান এই অঞ্চলৰ বিশেষ ব্যক্তিক আমন্ত্ৰণ কৰিছোঁ। তাৰ ভিতৰত দিবাকৰ ডেকা ছাৰ, বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ